নমস্কাৰ দোস্ত, ৱেলকাম বেক টু মাই চেনেল লাভল ব্লগ। এয়া চাওক পানীৰ অৱস্থা, পানী বহুত স্পীড বাঢ়ি আছে। এয়া চাওক পানী পানী আমাৰ তো পানীৰ অৱস্থা, মানুহৰ চলাফিৰা বহুত অসুবিধা হৈছে, বা আমাৰ চলাফিৰা বহুত অসুবিধা হৈছে। নাও নাই, ঘৰৰ ওচৰত নাও ৰাখ পাই নোৱাৰোঁ, ইমান ধাৰৰ কাৰণে নাও ৰাখ পাই নোৱাৰোঁ, ইমান অসুবিধা। ইয়াৰ পৰা মাতাৰিত যাওঁতে পোৱাত ভাত খাই মাত্ৰ 1টা বজাত আহিব পাৰিলোঁ। তাৰমানে নাও নাই, নাও থাকিলেও ধাৰৰ কাৰণে আহিব নোৱাৰোঁ। ভাত চাত খাই কেনে বহি থাকিব লাগে, কেতিয়া নাও যায় তাৰপিছত আমি যাব পাৰোঁ। এনেকুৱা অৱস্থা হৈছে আমাৰ। গাঁৱৰ অৱস্থা, এতিয়া নাৱত যাই আছোঁ। আমি নাওত উঠলো, গোটেই ভিডিঅ'টো হ'ব আপোনাৰ নাৱৰ ওপৰতে হ'ব। পানী নাওটো চলাম। আমি এতিয়া নাৱত ফুৰি আছো। চাওক আমাৰ কলতলি গ্ৰাম, কলতলি প্লেচ। This is Brahmaputra River. Yes. একদম মজা। এতিয়া ড্ৰাইভ কৰি আছে মই বোলে। চাওক কেনে লাগিছে নাও চলাই, মই বল বেয়া লাগি আছে। এই চাওক পানী ঘৰ বুচাম, আমার কলতলি গ্রাম। চাওক আপনারা দেখতে থাকুন। প্রত্যেকদিকে তো আজি নাওতে হ'ব, তো 2-3টা স্টিং হ'ব, চাই থাকিব। আমার ঘৰত আহিছিলো, এতিয়া আকৌ নাওত উঠিম। নাওত উঠি কেনে ফুল ভিডিঅ'টো বনাম। চাওক এতিয়া আৰু ৰাস্তাত লগি খোজ কাঢ়ি যাব লাগিব। ৰাস্তাত লগি খোজ কাঢ়ি যাওঁতে আমাৰ পানী কিমান হৈ যাব। ইমান খা পানী চাপ। ও বাপ দাৰ মই বোলে নাও লৈ আহিছে, নাও যাব লাগিব আমাৰ। আজিতো অলপ ঘৰত দিছে, ঘৰত পানী কমাব লাগে। তো পানী লৈ ৰাস্তাত আহিলোঁ, নদী পাৰ হৈ আহিলোঁ। রাস্তার ধার চাওক আপনালোকে, রাস্তার উপরে দেখি ইমান ধার যাই আছে, ধার চাওক। তো আমার নাওটা আহি গৈছে, মহিবুল আহি আছে নাও লৈ। এইটো নাও লৈ আমাৰ যাব লাগিব। তো নাওৰ পৰা আকৌ ভিডিঅ' কৰিম। চাওক নাও আহি আছে, স্পীড আহা, স্পীড।
দুইজনে মাৰা স্পীড তো নাওটো আহি আছে বহুত দাৰ সেইকাৰণে অলপ লাহে লাহে আহে তো অহাৰ পিছত নাওটো মই চলাম তেতিয়া আৰু একবাৰে পুৰা স্পীডত যায় স্পীড বহুত ভাল লাগে নাওটো টিম নাও তো লো নাও মই চলাম নাকাই চলাব তো এতিয়া নাও চলাই আছো বৈঠা মাৰ ৰে পইচা হাইয়া ৰে সাৰিয়া বৈঠা মাৰিয়া ঐ ইনকাম লৈ যাব লাগব না লৈ যাব লাগব তো এতিয়া নাও চলাই আছো পুৰা এনজয় বাৰিষাৰ বতৰ আপোনালোকে চাই থাকক আজি কৈছো না গোটেই ব্লগটো নাওতে হ'ব গোটেই ব্লগ নাওত এনজয় কেনে লাগিছে মই VIP গাড়ী চলাই আছো কিমান মজা নাও মহিবুল চলাই আছে মহিবুল নাওটো মহিবুলে চলাই আছে পুৰা থিয় হৈ যাব চলাব লাগব বৈঠা মাৰ পুৰা বৈঠা মাৰ এই আকৌ মথাউৰিত যাই আছো নাৱত এইটো ঘৰৰ পৰা অলপ গা ল'ব লাগব গৰুৰ গা গৰু মাথাউৰিত আছে গাটো লৈ কিনে আকৌ ডাইৰেক্ট হাৱা ৰাস্তাৰে ডাইৰেক্ট মাথাউৰিত যাম